সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱা। খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালেই আছে। আৰু এতিয়া আমি অকণমান ওলাই আহিছোঁ। বহুত দিন একো এনেকৈ ওলাই মেলি অহা নাই আৰু ইমানেই বেছি গৰম পৰিছে, ক'তো ওলাই যাবও পৰা নাই। আৰু আজি বহুত দিনৰ মূৰত অকণমান ওলাইও আহিছে। তেওঁলোকলৈ অকণমান কাম এটা আছিলে, তাকে কৰোঁ বুলি আৰু ভাবিলোঁ ভিডিঅ' এটা কৰোঁ বুলি। চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কৰোঁ নকৰোঁ সকলো দেখাই যাওঁ আপোনালোকক। ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আৰু আমাৰ যোনটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম হৈ গ'ল। আৰু এতিয়া আমি দুয়োটাই আহিলোঁ ৰেষ্টুৰেণ্টত কিবা এটা খাওঁ বুলি আৰু অকণমান টাইম ভালকৈ স্পেণ্ড কৰোঁ বুলি। আৰু ইয়াৰ এনভাইৰনমেণ্টটো খুবেই ধুনীয়া আছিলে আৰু ইমান ছফ্ট মিউজিক লগাই থোৱা আছিলে। মোৰ আহি বহুত বেছি ভাল লাগিলে। আৰু এতিয়া আমি দুয়োটাই খাবলৈ কিবা এটা অৰ্ডাৰ কৰিছোঁ। ফাৰ্ষ্ট আমি মই কফি অৰ্ডাৰ কৰিছোঁ আৰু এখেতে চাহ অৰ্ডাৰ কৰিছিলে। আৰু এতিয়া খাই লওঁ ধুনীয়াকৈ। আৰু এইফালে আমাৰ এয়া খানা আহি গ'ল। আমি বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ। আমাক তাৰে এজন ৱেইটাৰে ছাজেষ্ট কৰিছিলে যে বিৰিয়ানীটো ট্ৰাই কৰিবৰ কাৰণে, আৰু আমি সেইকাৰণে বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ। আৰু খুবেই টেষ্টি আছিলে, খাই বহুত বেছি ভাল লাগিলে। আৰু আগতেও এবাৰ আমি ইয়ালৈ গৈছিলোঁ আৰু তেতিয়াও আমি কিবা এটা ডিছ অৰ্ডাৰ কৰিছিলোঁ, তেতিয়াও ভাল পালোঁ খাই। আৰু ইয়াৰ ছাৰ্ভিচটো বহুত ভাল আছে আৰু ইয়াৰ এনভাইৰনমেণ্টটো খুবেই ধুনীয়া আৰু খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছিলে। চ' বহুত বেছি ভাল লাগিলে মোৰ। দুইবাৰ গৈছোঁ, দুইবাৰে বহুত বেছি ভাল লাগিলে। গৈ থাকোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, অকণমান ওলাই আহিছোঁ ফুৰিবলৈ বুলি। ভিডিঅ'টো আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ক'ত গৈ আছে কি গৈ আছে আপোনালোকক তেনেকৈ দেখাই থাকিম সকলো। ঠিক আছে তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গৈ আছোঁ এতিয়া একদম ঘন জংঘলৰ মাজে মাজে। আগত চাওক গৰু দুটা ফাইট লাগি আছে, বন কৰি আছে গৰু দুটাই। বেক কেমেৰা কৰি ৰখাব লাগিছিলে। চ' আমি এতিয়া গৈ আছোঁ পাহাৰৰ মাজে মাজে আৰু ইমান বেছি ভাল লাগিছে। গৈ পুৰা চবফালে গ্ৰীনাৰী সেউজীয়া চবফালে। আৰু পুৰা ঠাণ্ডা ঠাণ্ডা এটা ফিলিংছ আহিছে, ইমান ভাল লাগিছে। গৈ ফাইনেল ডেষ্টিনেশ্যন এতিয়াও গৈ পোৱা নাই আৰু গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাম তাতে। আগতে এবাৰ আহিছিলোঁ আৰু ভিডিঅ'টো দিয়া হৈছে আগতে অহা, আৰু আজি আহিছোঁ নেক্সট টাইম, ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ আজি। ভাবিলোঁ অকণমান এইফালে ওলাই যাওঁ আৰু বেলেগ যাবলগীয়া তেনেকৈ কোনো নাই। আৰু এতিয়া ঠিক আছে তেনেহ'লে গৈ থাকোঁ আমি আৰু ভিডিঅ'টো চাই থাকিব সকলোকে ধুনীয়াকৈ। আৰু এতিয়া আমি আহি পাই গ'লোহি। আগতে আমি সেইফালে গৈছিলোঁ আগৰলৈ, আৰু আজি এখন পানী বাঢ়িলে এতিয়া তলত নানামো আৰু ওপৰৰ পৰা এনেই চাম, অকণমান টাইম ৰ'ম আৰু ইয়াতে। ঠিক আছে তেনেহ'লে অকণমান ফটো চটো মাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি আহি মেলি অকণমান ইয়াত ৰৈছোঁ আৰু ফটো চটো মাৰিলোঁ। এতিয়া আকৌ অকণমান আগৰলৈ যাওঁ, পাহাৰৰ ফালে এইফালে চাই আহোঁ।